অংশগ্রহণ কৰিব পৰা আমাৰ সকলোৰে শ্ৰদ্ধা UPPL দলৰ সভাপতি তথা বড়োলেণ্ডৰ প্ৰধান তথা চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া এই যোগদান কাৰ্যসূচীত উপস্থিত আমাৰ ৰাজ্যসভাৰ শ্ৰদ্ধাৰ সাংসদ শ্ৰীযুত বীৰেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়া এই সভাত উপস্থিত BTCৰ আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া আমাৰ সকলৰ আগন্তুক নিৰ্বাচনৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী বৰ্তমান চিংৰি সমষ্টিৰ সন্মানীয় বিধায়ক NDA মনোনীত প্ৰাৰ্থী শ্ৰীযুত জয়ন্ত বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত সন্মানীয় বিধায়ক কক্সবাজাৰ লৰেন্স কছাৰী ডাঙৰীয়া এই সভাত উপস্থিত আমাৰ BTCৰ PM ৰঞ্জিত বসুমতাৰী বৰপে দেৰেঙ্গা ডাঙৰীয়া এই সভাত উপস্থিত আমাৰ BTCৰ আমার সম্মানীয় BTC PM দক্ষিণ মুছাহাৰী ডাঙৰীয়া আৰু বহুতো আমাৰ EMCৰ শৰাইঘাট বসুমতাৰী ডাঙৰীয়া জয় মুছাহাৰী ডাঙৰীয়া প্ৰমুখে বিভিন্ন মহিলা বৰ্গৰ আমাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী পূৰ্ব সভানেত্ৰী বীণা গয়াৰী ডাঙৰীয়ানী আৰু বহুতো দল সংগঠনৰ উপস্থিত শ্ৰদ্ধাৰ ব্যক্তিসকল UPPL দলৰ নেতা কৰ্মীসকল লগতে আজি UPPL দলত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে ইয়াত উপস্থিত মোৰ প্ৰিয় বন্ধু বান্ধৱী তথা BPF দলৰ পূৰ্বৰ নেতা কৰ্মীসকল সকলোকে আৰু আমাৰ সন্মুখত উপস্থিত মিডিয়াৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ বন্ধুসকল সকলোকে নতুন বছৰ ৰঙালী বিহু ৰমজালী বৈশাখী আন্তৰিক ওলগ আৰু শুভেচ্ছা শ্ৰদ্ধা সকলোকে জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাজ্যসভাৰ সাংসদ UPPL দলৰ ৱৰ্কিং প্ৰেচিডেণ্ট বীৰেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই ধুনীয়াকৈ আজিৰ সভাৰ উদ্দেশ্য তথা এই যোগদান কাৰ্যসূচীৰ বিষয়ে ইতিমধ্যে বিতংভাৱে বিৱৰণি কৰি গ'ল। মই বেছি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই, কাৰণ আমাৰ সন্মানীয় BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ বক্তব্য শুনিবৰ কাৰণে আমি সকলোৱে উপস্থিত হৈ আছোঁ। BPF দল ত্যাগ কৰি পেলাই UPPL দলত কিহৰ কাৰণে যোগ কৰিলোঁ এই কথাটো লৈ পেলাই যেতিয়া মই 4 দিন পূৰ্বে এটা প্ৰেছ কনফাৰেন্সৰ মাজেদি যেতিয়া মই ব্যক্ত কৰিছিলোঁ মোৰ ইচ্ছা সিদ্ধান্তটো যেতিয়া মই এক্সপ্ৰেছ কৰিছিলোঁ তেতিয়াই মই স্পষ্ট কথা কৈছিলোঁ যে BPFৰ পৰা UPPLত যোৱাৰ মূল উদ্দেশ্যটো হ'ল এইটো আজি সময়ৰ দাবী, সময়নী দাবী, ডিমাণ্ড অফ টাইম। এই সময়ৰ দাবীৰ কথাটো ইয়াত কি অৰ্থ আছে, ইয়াত কি মিনিং আছে, এই কথাটো বিভিন্ন মহলে বিভিন্ন ধৰণৰ চৰ্চা কৰিছে। এই কথাটো মই বাৰে বাৰে ক'ব বিচাৰিছোঁ, ইতিমধ্যে কৈছোঁ যে এইটো ক্ৰিটিকেল, ইমান ক্ৰিটিকেল বস্তুটো চাবলগীয়া একো নাই, চিম্পল
সহজ আৰু চিধাকৈ কথাটো চাব লাগে। এই বৃহৎ যিটো বড়োলেণ্ড অঞ্চল, এই বড়োলেণ্ড অঞ্চলৰ যিটো পৰিস্থিতি, পৰিৱেশ, অৱস্থা, এই কথাটো আমি সকলো বড়োলেণ্ডবাসী ৰাইজ হিচাপে, সকলো জাতি জনগোষ্ঠী ইয়াৰে আমি বসতি ব্যক্তি হিচাপে আমি সকলোৱে জানো যে এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, আমাৰ সমন্বয়, মিলন কেনেকৈ আমি ইয়াত অটুট ৰাখিব লাগে, এই কথাটো আমি সকলোৱে সাৱধান আৰু ইয়াৰ কাৰণে আমি সজাগ। কাৰণ আহি থকা দিনবিলাক আমাৰ কাৰণে বহুত কথা ইতিমধ্যে অনুপ্ৰেৰণা দিছে, ইংগিত দিছে যে অনাগত দিনত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন, শান্তি সম্প্ৰীতি তথা সমন্বয় আৰু মিলন, এই কথাটো আমি আজি বৰ্তমান UPPL দলৰ নেতৃত্ব তথা প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত যিটো ধাৰাত, যিটো দিশত আগুৱাই গৈছে, এই সমন্বয়, এই একতা, এইটো অটুট ৰখাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি সমৰ্থন কৰিব লাগিব। जोङो बयबो फैगौ समखौहाय हरनानै दिनैनि UPPL नि दैदेननाय एबा मानाव गेरेट प्रमोद बर' बिथांनि दैदेननाय आरो गासै टीम दैदेनगिरिफोरनि दैदेननायजों दिनै जि मोनसे स्टेबिलिटी, मोनसे सुस्थता आरो पलिटिकल स्टेबिलिटी, जिथु राजनैतिक सुस्थता, मोनसे मिलन एबा समन्वय एबा गोरोबलायनाय, बे दिनैनो जाबाय गाबोन जोबनांगौ बे नङा। बेनि सास्टेनिटि, बेखौ जोर होनाया जों गासिबो BTC ओनसोलनि नागरिकनि बे कर्तब्य आरो बेनो समायनि दाम। आरो बेखौनो सिगाङाव दोननानै दिनै आं आरो आंजों लोगोसे गोबां जोंनि समर्थक एबा विभिन्न दल संगठनाव बिभागाव थानानै खामानि मावनाय दैदेनगिरि, मावथिफारिया, रायजो राजाफोरखौ लानानै जों दिनै UPPL आव जगदान होदों। बेवहाय माबा मोनसे सिङाव आलादा दं, सायाव आलादा माबा लुबैनानै फैदों, व्यक्तिगत स्वार्थ बेवहाय जड़ित दं, बे खोथाखौ हयथ' सोरबा सासे सानदों, सानथाम दं। दहायनिफ्राय बारे बारे बुंदों बुंथिगिरि बिथांमोना যে চন্দন ব্ৰহ্ম প্ৰাক্তন অসমৰ মন্ত্ৰী, এই কথাটো উল্লেখ কৰি পেলাই আমাৰ এংকৰিং যে ব্যক্তিসকলে কৰি আছে তেখেতসকলে ইতিমধ্যে কৈছে। তো গতিকে পূৰ্ণ মন্ত্ৰী হ'ব লাগে, BTC ডেপুটি চিফ বুলি ইতিমধ্যে উল্লেখ কৰিছে, এইটো সত্য কথা। প্ৰথম ইণ্টাৰিমৰ ডেপুটি চিফ হৈ কাম কৰাৰ কাৰণে ৰাইজৰ আশীৰ্বাদত সুবিধা পাইছিল। ইলেক্টেড যেতিয়া BTC আহিছিল 2005 চনত, তেতিয়াও ডেপুটি চিফ হিচাপে এই অঞ্চলটো সেৱা কৰাৰ কাৰণে ৰাইজে মোক আশীৰ্বাদ দিছে। সকলো ৰাইজৰ আশীৰ্বাদ, ঈশ্বৰৰ কৃপাত কনজিকিউটিভ 3 বাৰ অসমত কেবিনেট মন্ত্ৰী হোৱাৰ কাৰণে মই খুব ভাগ্য হৈছোঁ। তো এই কথাটো মই নিজৰ যিটো বিশ্লেষণ, মই যিটো মানি লয়, মই যিটো বুজোঁ যে চন্দন ব্ৰহ্ম এজন ব্যক্তি হিচাপে ৰাইজৰ যিটো আশীৰ্বাদ তথা যিটো মৰ্যাদা পাব লাগে, মোৰ যিটো পাবলগীয়া, তাতকৈ মই বহুত বেছি পাইছোঁ। তো নতুনকৈ আৰু কিবা পাবলগীয়া, হ'বলগীয়া বুলি মই নাভাবোঁ, आं साना। आं आरो बहा जाबावनांगौ, आद्रा थानाय सिमां दंबावो। बेनि थाखाय UPPL आव थांनानै बे आद्रा थानाय सिमांखौ व्यक्तिगत माखासे पजिशननि थाखाय सिन्था खालामदों, बे खोथाखौ गोलावबो दासान। बेयो आंनि साननाय एबा उद्देश्य नङा। प्रायोरिटी नाम्बार 1 जोंहा खौसेथि, जोंनि मिलन, समन्वय, आमार माजाव एकता, समन्वय, मिलन, এইটোৱে প্ৰধান। আৰু এইটো আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো সম্ভাৱ্য হৈছে, এই সম্ভাৱ্য, এই সম্ভৱটো আমি
বৰ্তি ৰাখিব লাগিব, ইয়াক আমি স্থায়ীকৰণ কৰিব লাগিব। এইটোৱে হ'ল মূল কথা। আজি ৰাতিপুৱা অৰুণ দা আক্ৰাসু পষ্ট ৰাজবংশী মানে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন তথা ষ্টুডেণ্ট ইউনিয়নৰ একদম জাতি ষ্ট্ৰং যিটো সভাপতি আছিল অৰুণ ৰায় ডাঙৰীয়া কালিপুত্ৰী, তেখেতেও আজি ৰাতিপুৱা ইউপিপিএল দলত প্ৰচাৰিত কৰিছিল। আজি নহয় এইটো ভাল কথা। আজি অকল এটা ছেকশ্যনৰ পৰা নহয়, এটা গোষ্ঠীৰ পৰা নহয়, সকলো ছেকশ্যন সকলো গোষ্ঠীৰ পৰা আজি ইউপিপিএল মুক্তি হৈছে। এইটোৱে সময়ৰ কাম। ইয়াত বেলেগ একো ক্ৰিটিকেলি চাবলগীয়া একো কথা নাই। হাগ্ৰামা ডাঙৰীয়াই কিবা কৈছে, ইয়াৰ উত্তৰটো কৈ গালি দিছে, কিবা দিছে, চিনি নাপায়, এইটো আপুনি কি কয়? এইটো মই ভাবোঁ এইটো উত্তৰ দিবলগীয়া একো বিষয়ে নহয়, আৰু মই নিদিম, ইয়াৰ প্ৰয়োজন নাই। ৰাইজে সকলোৱে আজি সজাগ, নিজৰ বিবেকৰ দ্বাৰা বিবেচিত কৰিবৰ কাৰণে সকলোৱে আজি সক্ষম এই অঞ্চলৰ ৰাইজে। তো গতিকে তেখেতে কি কৈছে কোৱা নাই, মই আশীৰ্বাদ হিচাপত লৈছোঁ। এটাই কথা, এতিয়া কথাটো হ'ল বিগত 10 বছৰ হীৰাকৰণীয়া তথা নৱকৰণীয়া এই অঞ্চলত সাম্প্ৰদায়িক ৰাজনীতি, জাতি বিভাজন, জাতিভেদ ৰাজনীতি কৰি পেলাই এই অঞ্চলৰ সকলো বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ মাজত বড়ো অনাবৰ সৃষ্টি কৰি পেলাই পূৰ্বপুৰুষৰ পৰা ইয়াত বসতি কৰি সমন্বয়ৰ বান্ধোনেৰে আমাৰ যিটো সাংস্কৃতিক এইটো বিচ্ছিন্ন কৰি পেলাই নৱকৰণীয়া ডাঙৰীয়াই 10 বছৰ কমিউনেল পলিটিক্স বুলি যিটো কয়, সাম্প্ৰদায়িক ৰাজনীতি, সেই সাম্প্ৰদায়িক ৰাজনীতিত গোটেই অঞ্চলৰ ৰাজ্যক দবাই ৰাখিছে। এই কথাটো আজি অতি আনন্দৰ দিন। সাম্প্ৰদায়িক শক্তি তথা ৰাজনীতিৰ পৰা আজি বড়োলেণ্ড অঞ্চলৰ ৰাইজে মুকলি আকাশত আজি মুক্ত মনেৰে আজি আমি উল্লাস কৰাৰ কাৰণে আজি সময় হৈছে। মই ভাবোঁ আমি সকলোৱে আনন্দ কৰিব লাগে, যে বইবের রমজান আর এই কথাটো আজি সম্ভৱ হ'বলৈ গ'ল আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাজ্যখনৰ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এনডিএ ফেমিলি আমাৰ ইউপিপিএল দল সামিল। কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল প্ৰাৰ্থীক প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী এনডিএ আজি সমৰ্থন দি পেলাই কমিউনেল পলিটিক্স যেটো সাম্প্ৰদায়িক ৰাজনীতিটো শেষ কৰাৰ কাৰণে সুবিধা আমাক দিলে। এইটোৰ কাৰণে সেই নেতাসকলক আমি ধন্যবাদ দিব লাগিব। जोबोद जों धन्यबाद होनांगोन जोंनि प्रधानमंत्री, जोंनि आसामनि गिबि मन्त्रि, गाहाय मन्त्रि बिथांमोनखौ। मानोना 10 बोसोर हীराकৰণীয়া नवकरणीया गोष्ठीगत साम्प्रदायिक कमिउनेल बर' अनाबर विभाजन बा बुखावनानै जोंनि गेजेराव भुल बुजाबुजि सृष्टि खालामनानै 10 बोसोर बे जायगानिफ्राय बे हानिफ्राय बे एमपि जादोंमोन। जोंनि अनलायनाय सोमोन्दोखौ बियो ध्वंस खालामदों। नाथाय जोंनि देशनि प्रधानमन्त्री माननीय नरेंद्र मोदी, जोंनि राज्योनि गाहाय मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांनि दैदेननाय एनडिए जोंनि प्रमद बर' मानगोनां बिथांनि दैदेननाय इउपिपिएल दोलो बेखौ दिनै समर्थन खालामनानै हীराकৰণীয়া तथा साम्प्रदायिक शक्तिखौ बे एबारनि इलेक्शननि गेजेरजों ध्वंस खालामहरनाया बियो जोबोद जोङो धन्यबाद होनो गोनां। जों बेखौ साबायखर होनांगोन। बेफोर माखासे गोथौ आरो फिउचारिस्टिक
भविष्यनि माखासे बहाय बाथ्रा दं बेफोर बाथ्राखौ जोङो गोथौयै जोङो सिन्ता खालामो अनहरदों अनदों लोगोसे अननायखौ लानो रोंनाय आरो अनजानायाव दिनै प्रमद बर' मानगोनां बिथांनि दैदेननायाव प्राइम मिनिस्टार चिफ मिनिस्टार इन्डियायाव अनजानो रोंनायाबो गुन आरो जों अनजानो रोंनाय होमबासो जोंनि समस्या जोंनि भबिष्यतआ दिवा जागोन आरो बेनि थाखाय मानगोनां प्रमद बर' जोंनि बड'लेण्डनि चिफ बिथांखौ आङो गोसो सिंनिफ्राय थोजासे साबायखर होयो बिथाङाबो धन्यबादनि पात्र कारन गोजौ गाहाय मोनसे सम्पर्क खालामनानै मोनसे समन्वय मोनसे सोमोन्दो खालामनानै मोनसे आबहावा परिबेश सृष्टि खालामामोनब्ला दिनै इन्डिया बे रोखोमनि अननायनि मोनसे खोथा गैया बे गिदिर खोथा बेवहाय गोबां परिश्रम दं मेलेमनि देहानि चिन्तानि बेवहाय गोबां लोहाबनाय गोथौ बेवहाय माखासे सरसानि खोथा दङ दा बेयो बिराद मोजां बाथ्रा साम्प्रदायिक राजनितिनिफ्राय जोङो देग्लायनिफ्राय बारग'नोसै आरो बियो जोबोद गोनांमोन जोंनि थाखाय जाति बिभाजन खालामना जि राजनिति दङ दा बेवहाय गोथौ माखासे खोथाफोर थाबाय फैगौ दिनाव जोंनि ओनसोलखौ अनागत दिनाव এই অঞ্চল আরো ক্ষিপ্রগতির উন্নয়ন করার কারণে এটা স্পষ্ট কথা আমি সবাই বুঝি পাওঁ যে এই অঞ্চলৰ জনগণ হিচাপে বিগত দিনৰ ৰাজনৈতিক নেতাসকলে দলসকলে আমাৰ ইয়াত যেটো ৰাজনীতি চলিছিল এইটো বিৰোধীৰ ৰাজনীতি অপজিশন পলিটিক্স কৰিবৰ কাৰণে আমাৰ মানুহবিলাকে ভাল পাইছে রুলিং পলিটিক্সৰ বোধহয় আমি আমাৰ নহয় দূৰৰ পৰা চাবলৈ ভাল পাইছে আৰু জনে রুলিং পলিটিক্সৰ কথা চিন্তা কৰিছিল তেতিয়া সমাজত বেলেগ দৃষ্টিত তেওঁলোকক বিচাৰ কৰিছে কিন্তু সকলোৱে আমি বুজিব পাৰিছোঁ যে অঞ্চল আমাৰ এই অঞ্চল উন্নয়ন হ'ব লাগে রুলিং পলিটিক্সৰ ধাৰাবাহিকতা কণ্টিনিউৱাছ রুলিং পলিটিক্সৰ ইয়াত প্ৰয়োজন ইয়াৰ কাৰণে আমি সকলোৱে আজিৰ যিটো রুলিং যিটো দল এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন এই প্ৰশাসনটো আমি ইয়াৰ যিটো ধাৰাবাহিকতা ইয়াৰ যিটো কণ্টিনিউৱাছ লাগাতাৰ এই কথাটো আমি লৈ যাব লাগিব ইয়াৰ কাৰণে UPPL দল নিজে অদ্ভুত মজবুত অদূৰ ভৱিষ্যতত যাতে দুৰ্বল নহয় ইয়াৰ কাৰণে ময়ো আমিও আজি UPPL দলৰ আজি যোগদান কৰিছোঁ বেলেগ একো উদ্দেশ্য নাই উদ্দেশ্য এইটোৱে আমাৰ যিটো ধাৰাবাহিকতা কিবা কাৰণত যাতে বিচলিত নহয় এইটো আমি চাব লাগিব আৰু এইটোৱে মূল কথা মূল মুখ্য বেলেগ একো দেখানাय जेननायनि जुदि दिनै हिसाब खालामनो नागिरो इलेक्शनाव भकत इलेक्शनाव खालामनो सोलि আছে हारा जिकार কথা যদি আমি হিসাব নিকাশ কৰিব বিচাৰো ইয়াত আৰু হিসাব কৰিবলগীয়া একো নাই UPPL দলৰ প্ৰাৰ্থী বৰ্তমান চিঠিৰ মন্ত্ৰীৰ বিধায়ক তথা NDA দলৰ NDAৰ যিটো মনোনীত প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই ময়ো যিটো MP খেলিছিলোঁ ডিসেম্বৰ 2014 চনত মোৰ যিটো এছেছমেণ্ট মোৰ যিটো অভিজ্ঞতা কিছু যিটো আছে সেই হিচাপত 2.5 পৰা 3 লাখ ব্যৱধানত UPPL কেণ্ডিডেট NDA সমৰ্থিত প্ৰাৰ্থী জয়ন্ত ভাইয়ে জিকিব মোৰ যিটো কেলকুলেশ্যন ইয়াত কণ্টেষ্টত কোন আহিব সোৰ কণ্টেষ্টত হৈ গ'ল দেখো দিনহাই হয়তো অনেকানো নুপায় দুদিনগিৰিৰপৰা কিন্তু আন্দাজো নোপোৱাকৈ কণ্টেষ্টত কোন দলে আহিব এইটো এতিয়ালৈকে মই বৰ্তমান দেখা নাই অৱস্থাটো কেনেকুৱা অৱস্থাৰে বুজিছোঁ স্পষ্ট কথা BPF দলৰ কথাটো যদি আমি চৰ্চা কৰোঁ এই কথাটো স্পষ্ট 2014 চনত তাতে চৌধুৰী ভাবিলাকে দাদা আসামনি মন্ত্ৰী
मानगोनां बोखावग्रा बिदा गेदेरा बिथाङा 2014 PCDR-नि MP केन्डिडेट आं BPF-नि MP केन्डिडेट मानगोनां सानसुमा कंगुर बसुमतारी बिथाङा इन्डिपेन्डेन्ट जोंनि नायनाव जानो सासेल' गभर्नर रिटायार समनि रन्जित चेतर मुसाहारि सार बिथाङा केन्डिडेट जों साब्रैजों ज' खालामनानै जेसेबां भट मोन्दों बेखौ बिट खालामनानै हिरा सरनिया 2.5 लाख डिफारेन्स होदों बै समाव दा बहाय BPF-आ देरहागोन माबे अंकजों बुंदों अंकआ खुनु कदे मिलाया बे सम्भबा नङा खुनु खारनाव देरहानो हाया बे क्लियार बेखौ ओरैनो थुखोलायनानै गावजों गाव केन्डिडेटखौ खर' फेदेरनानै खस्थ' होनाया बे थिग नङा माने हिसाबै बुङो आरो खोथा क्लियार बेवहाय दागायना बुंनायनि खोथा नङा बे एकदम स्पष्ट देरहाखानाय दा फैगौ समाव रायजो राजानि जानानै যথেষ্ট मोजां खामानि मावगोन बेखौ बुंनांगौ जेबो गैला সাংবাদিক বন্ধুসকলে সুধিছে অথনি সুধিছে যেতিয়া আমি ৰেলী কৰি আছোঁ যে আপুনি অহাৰ পিছত BPF দলৰ অৱস্থা কি হ'ব মই কৈছোঁ পিছত কম দলত থাকে BPF দলটো নাথাকা নহয় থাকিব কিন্তু আজিৰ পৰা BPF দলৰ হেমোগ্লোবিন বিলো 5 হ'ব এজন মানুহে সুস্থভাৱে থাকিব হলে 13 হেমোগ্লোবিন 13 লাগে কেৰ বিলো 5 মানে বুজিল আজি দিনটোৰ পৰা আৰু আফটাৰ ইলেকশ্যন যেতিয়া ৰিজাল্ট ওলাব বিলো এনেকুৱা হ'ব BPF দলে হেমোগ্লোবিন অকল BPF নহয় এই অঞ্চলত কংগ্ৰেছৰ কথা যদি আমি ক'বলৈ যাওঁ বৰ্তমান কংগ্ৰেছৰ যিটো স্থিতি ইতিমধ্যে তেখেতসকলে তেওঁলোকৰ হেমোগ্লোবিন বিৰোধী কংগ্ৰেছ দলৰ প্ৰতি অসমত ইয়াত কোনো কণ্টেষ্ট কৰিব নোৱাৰে সম্ভৱে নহয় তো গতিকে সমন্বয় মিলন উন্নয়নটো যাতে ক্ষিপ্ৰগতিত আগুৱাই যায় এইটো যদি এইটো আমি যাতে ধৰি ৰাখিব পাৰে এই কথাটো প্ৰাধান্যতা দি পেলাই আমি সকলোৱে একত্ৰিত হৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL দলত কাম কৰিবৰ কাৰণে একত্ৰিত হৈছোঁ আৰু দলে যিখিনি দায়িত্ব দিব কেপাচিটি ক্ষমতা যি আছে এইটো সলজাৰ কৰিবৰ কাৰণে ৰুজুৰ লাঙি থাকায় আমি দিননিতে প্ৰস্তুত ব্যক্তিগত আলোচনা জলয়াত বসে জানালে सिगांथिं गोलाव खामानि मावदों बेनो उद्देश्य गोजोन्थों जोबथारनायाव जों ज' स्ल'गानबो दिनि UPPL long live UPPL long live प्रमोद बड़ो जिंदाबाद UG प्रमोद जिंदाबाद रंगरा नाजारी जिंदाबाद जयंत बसुमतारी जिंदाबाद गोजोन्थों